আজি ৰাস চাব গৈ আছোঁ বিন্দাছ। এইটো হ'ল জেগাটো হ'ল টিহুত ৰাস চাব গৈ আছোঁ। ৰাস্তাবিলাক চাব পূৰা লাইটিং কি মজা লাইটিং, বাপৰে বাপ। টকা খৰচ কৰিছে কিন্তু এই মজা দেই। টিহু কিন্তু উন্নত কৰি দিছে দেই ৰাস এইবাৰ। গেট ধুনীয়া গেট ধুনীয়া লাগিছে। পাম আৰু বেছি দূৰ নাই, দলং এই মেইন গেট পাম আৰু বেছি দূৰ নাই। বৰ্তমান আমি সোমাম ৰাসত। এতিয়া আমি ৰাসলৈকে বাইকখন নিব পাৰিম নে নোৱাৰিম তাকে চিন্তা কৰি আছোঁ। চাই থাকোঁ। মেইন গেট পালোঁ আৰু এইফালে লেফ্ট চাইডে সোমাব লাগিব। মেইন গেট লেফ্ট চাইডে মেইন গেট। ধুনীয়া লাইটিং দি গেট বনাই থৈ দিছে। দেখিলে মজা লাগে। ওপৰত পূৰা টিপ টাপ লাইট জ্বলি আছে। ধুনীয়া লাগিছে। বৰ টকা কিন্তু বহুত খৰচ হৈছে যে ইমান লাইট লগাইছে। পূজা একদম মানে জিলিকাই দিছে ৰাস একদম। লাইট মানুহ পূৰা অহা যোৱা কৰি আছে। বাইক প্ৰভু দেখিয়ে মজা লাগি গৈছে। নক'ব আৰু দেই। বহুত জাম পালোঁ মানে আমি, সেইকাৰণে খোজকাঢ়ি আহি আছোঁ। বৰ্তমান গাড়ী থৈ দিছোঁ। গাড়ী থৈ আমি খোজকাঢ়ি আহি আছোঁ। ধুনীয়াকৈ গাড়ীখন থৈ দিছোঁ এজেগাত। তাৰপৰা অকণমান দূৰলৈকে খোজকাঢ়ি আহি আছোঁ। ৰাস পাম আৰু বেছি দূৰ নাই। ধুনীয়া লাগিছে দেই। কিন্তু কিছু কৰিছে ভিতৰত বা কেনেকুৱা হয় চাই থাকিব। মাই চেনেল গকুল ভাইটি সকলোকে মোৰ চেনেললৈ আদৰিছোঁ আৰু ৰাসৰ হিয়াৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু আজি মই আছোঁ টিহু ৰাসস্থলীত। আজি টিহু ৰাসৰ পৰা মই আপোনাক ভিডিঅ' কৰি দেখুৱাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ' চাব। বেছি নকওঁ, ব'লক আমি ৰাস চাওঁ। ভিতৰত সোমাবলৈ এইখন গেট পাৰ হ'ব লাগিব আমি। এইখন গেটেৰে আমি সোমাই গৈ আছোঁ। চাওক, আপোনালোকেও চাই থাকক। কিছু মানুহ হৈছে বাৰু, যথেষ্ট হোৱা নাই যদিও চাই থাকক। মজা ধুনীয়া লাগিছে দেই। বঢ়িয়া সুন্দৰ। আহিব আপোনালোকে চাব টিহু ৰাস, মজা লাগিছে। এইয়া বেলুন কিবা কিবি বহুত আছে। আমি মণ্ডপৰ ফালে সোমাই যাম নেকি এইবাৰ। চাই থাকক, মণ্ডপৰ ফালে সোমাই যাম। মেইন মণ্ডপটো চাই লওক কি ধুনীয়াকৈ সজাইছে। চাই থাকিব দেই ধুনীয়াকৈ। মই যিমান পাৰোঁ দেখাই যাম। ময়ো প্ৰথমবাৰহে আহিছোঁ টিহুত ৰাস চাবৰ কাৰণে এইবাৰ। ময়ো ইমান নাজানো ইয়াত কেনেকুৱা কি কৰে। কি দেখা পাওঁ চাই থাকিম আৰু আপোনালোকেও চাই থাকিব মোৰ লগত ধুনীয়াকৈ। আমি দেখাই আছোঁ বঢ়িয়াকৈ আপোনালোকক। এইবিলাক চাওক, ধুনীয়াকৈ সজাই ৰাখিছে। সুন্দৰ, চাই থাকক বঢ়িয়াকৈ। আপোনালোকে তেজীমলাৰ বিষয়ে সকলোৱে জানে যে মাহীমাকে কিমান কষ্ট দিছিলে এই চাহ ঢেঁকীশালত তেজীমলা। চাই থাকক। এইখন দলং কিন্তু আগৰ পৰা নাছিলে, এই ৰাসৰ কাৰণেহে বনাইছে ধুনীয়াকৈ। এই নদী, এইটো টিহু নদী হয়। মানে নদীটোৰ সিপাৰে মানে মানুহৰ গাঁও আছে আৰু সেইফালেও মানে ৰাসৰ হেৰি কৰিছে। তো মানুহবিলাক অহা যোৱা সুবিধাৰ কাৰণে
এই দলংখন ধুনীয়াকৈ বনাই দিছে বাঁহেৰে। তো টকা অকণমান খৰচ হৈছে, তো সুবিধা কৰি দিছে, ধুনীয়া লাগিছে দলংখন, বঢ়িয়া লাগিছে। কাৰণ মানুহবিলাক ঘূৰি পেলাই আহিব লাগিব ৰাস চাবলৈ, সেইকাৰণে এই দলংখন মানে কি তিহু নদীৰ এই ওপৰেৰে ধুনীয়াকৈ সজাই দিছে। তো মানুহৰ সুবিধা হৈছে ৰাস চোৱাৰ, অহা যোৱা কৰাৰ কাৰণে। চাই থাকক কি ধুনীয়া লাগিছে, বেছ সুন্দৰ। বাবা ভোলানাথক ধুনীয়াকৈ ৰাখিছে, চাওক কি ধুনীয়া লাগিছে। সেৱাহে জনালোঁ আৰু বাবাক। এইফালে দোকানৰ ফালে অকণমান ভিৰ আছে। তো আমাৰতো কিনিবলগীয়া একো নাই বিশেষকৈ, মইনো কি কিনিম আৰু ইয়াত কিনিব লগা মোৰ একোৱেই নাই। তো কোনে কি কিনিছে তাকে চাইছোঁ আৰু আপোনালোকে চাই থাকক। দোকান ভিৰ হৈছে, অকণমান লাভ পাব দোকানীবিলাকৰ, লাভ হ'ব, বঢ়িয়া। দোকানত কিন্তু ভিৰ। ষ্টেজত প্ৰগ্ৰেম চলি আছে, ধুনীয়াকৈ নাচি আছে মাইনাহঁতে, কি ধুনীয়া নাচ নাচিছে। মানুহ হৈছে কিন্তু চাই আছে, বহাবিলাকে বহি চাই আছে, থিয় হোৱাবিলাকে থিয় হৈ চাই আছে, কিছুমানে ভিডিঅ' কৰি আছে মোৰ নিচিনাকৈ, বঢ়িয়া, ভাল লাগিছে। নাচি থাকক আৰু পাৰফৰ্মেঞ্চ ভাল কৰক, ভাল লাগিব তেতিয়াহে। কি ভাবি ভিৰ হৈ আছে নহয়। এইবিলাক ফিক্স প্ৰাইচ নেকি? ফিক্স প্ৰাইচ। ফিক্স প্ৰাইজৰ মাল, এইবিলাক স্পৰ্টিং আছে ফিক্স প্ৰাইজৰ। আৰু কিনুনিকে অকণমান চাই লৈছোঁ, দাম যদি মিলি যায়। কিন্তু ফিক্স প্ৰাইচ বুলি কৈছে, দাম নকমাব পাৰে অকণমান, তথাপিও আমি বাৰ্গেনিং কৰি চাম দেই। এইবিলাক কি গোটেই একে দাম নেকি? ফাইনেলি এইটো আমি লৈ ল'লোঁ 150 টকাত। গতিকে ৰুমত গৈ পিন্ধি চালেহে গম পোৱা যাব ফিট হৈছে নে নাই, কেনেকুৱা লাগিব। ৰুমত গৈ পিন্ধি যাম, এতিয়া আমি পিন্ধি দেখুৱাব নোৱাৰোঁ, আৰু কিবা পালে লৈ ল'ম। এয়াই হ'ল মেইন এয়া চাওক, ভূত ওলাইছে। এয়া ৰাসৰ শ্মশানৰ দৃশ্য, মানে ইয়াত শ্মশান এখন বনাইছে আৰু এইবিলাক ভূত আত্মা প্ৰেত চিঞৰ বাখৰ কৰি আছে, চাই থাকক, ভয় লাগি গৈছে কিন্তু দেই। এইবারে তোকে খাবো।
তিহুতৰ বয়ত দৌৰি দৌৰি ভাগৰ লাগি গ'ল একেবাৰে অলপ ৰেষ্ট লওঁ ৰেষ্টুৰেণ্টত আহিছোঁ ইয়াতে অলপ বহি লওঁ আৰাম কৰি লওঁ আমি অকণমান ফুৰিলোঁ যি পাৰোঁ অকণমান দেখুৱালোঁ তো আমাৰ অকণমান ভাগৰ লাগি গৈছে তো আমি অকণমান ৰেষ্ট লৈছোঁ মানে ইয়াত বহিছোঁ যি খাম অৰ্ডাৰ দিছোঁ আমি চাওমিন খাম মানে এগ চাওমিন খাম আৰু কণী আমলেট বনাব দিছোঁ তো চাই থাকিব ৰেষ্টুৰেণ্টত ইমান ভিৰ নাই খালী হৈ আছে চকীবিলাক মানুহবিলাকৰ টকা পইচা নাইকিয়া হ'ল নেকি নে অন্য কিবা বেলেগ বস্তু কিনোতে পইচা শেষ হ'ল নেকি ৰেষ্টুৰেণ্টত কিবা খাবলৈ নাহে তাৰমানে এই আমাৰ আমলেট আৰু চাওমিন আহি পালে এতিয়া আমি খাম আৰু ধুনীয়াছে এইটো কি চিলি চচ ন এইটো ঢালি লোৱা মজাকৈ ঢালি লোৱা পিঁয়াজ দিয়া বঢ়িয়া চচ নালাগে চচ লোৱা যাতে হা এই অকণমান চচ লোৱা মজা লাগে লৈ লওঁ মজা হ'ব আমি ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলোঁ আমি চাওমিন খালোঁ আমলেট খালোঁ তামাম খাই দিলোঁ পেট ভৰি গ'ল এতিয়া আমাৰ মানে বাইক আছে এইফালে আমি থৈ আহিছোঁ খোজকাঢ়ি বাইক আনিব নোৱাৰি গতিকে আমি বাইকৰ জেগালৈকে আমি খোজকাঢ়ি গৈ থাকিব লাগিব অকল ফাইনেলি আমি বাইক থোৱা জেগালৈকে খোজকাঢ়ি আহি পালোঁ আৰু টিহুৰ ৰাসত আমি দেখুৱাব লগা বেছি একো নাপালোঁ আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ বেছি তেনেকুৱা একো নাছিলে দেখুৱাবলৈ যিখিনি আছিলে মই সেইখিনিকে দেখুৱাই দিলোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ' ভাল পায় তেন্তে লাইক কৰি দিব আৰু কমেণ্ট কৰিব আৰু কি ক'ম আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে বাই